বৰ্তমানলৈকে মাজুলীটো যোৰহাট সংযোগী দলঙৰ কোঠা কিমান নিৰ্মাণ হৈছে বা ফাউণ্ডেশ্যন কিমান হৈছেগৈ আপোনালোকক দেখাবলৈ গৈ আছোঁ মই। কাম পিছে বৰাবৰ চলি আছে। কোঠাটোৰ পৰা মাটি যিমান পাৰে উলিয়াই আছে। কোঠাটো নিশ্চয় আপোনালোকে জানে কুঁৱাৰ নিচিনা। কুঁৱাটোৰ পৰা মাটি দমে দমে উলিয়াই আছে যাতে কোঠাটো বহি গৈ থাকিব তললৈ। এই ওপৰত আৰু এটা পদক্ষেপ লৈছে যে বহি যাব পৰাকৈ তাত গধুৰ বস্তু শিল থৈ দিছে। আগলৈ দেখাই গৈ আছোঁ আপোনালোকক। জানিব পৰা মতে এতিয়ালৈকে 23টা কোঠাৰ ফাউণ্ডেশ্যন হৈ গৈছে। আপোনালোকক দেখাবলৈ গৈ আছোঁ। ফাউণ্ডেশ্যনৰ ফৰ্মা খুঁটা ফিটিং কৰা দেখা গৈছে। সেয়া কিমান আগবাঢ়ি গৈছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। সেইটো এটা ক্ৰেন। আমাৰ আগফালে JCB গৈ আছে। সেইজনে হ'ল চিকিউৰিটি গাৰ্ড। পিছে আমাক সোমাবলৈ দিয়া নাই। হৈও তেখেতৰ দায়িত্ব পালন কৰিছে সম্পূৰ্ণ। আমি বেয়া পোৱা নাই বাৰু। চাইনবোৰ্ড দিয়া আছে ইয়াতে বাৰু। অথৰাইজ এছেছ অনলি। আমাৰ অথৰাইজ নাই যেতিয়া সোমাবলৈ নিদিয়ে। তথাপিতো আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। দেখাবলৈ চেষ্টা কৰিম বুলি ভাবিছিলোঁ, কিন্তু আপোনাৰ ইয়াৰ পৰা আমাক সোমাবলৈ যিহেতু দিয়া নাই, আজিৰ কাৰণে কিমানতে আমি শেষ কৰিছোঁ আৰু ভিডিঅ'। কাম বৰাবৰ চলি আছে। থেংক ইউ গাইজ।